হাই ফ্ৰেণ্ডছ, মই শিখাই আপোনালোক সকলোকে মোৰ চেনেল শিখাবৰ কিটচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ নহৰু আচাৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ অতি সহজ হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই কেনেকৈ বনাইছোঁ সকলোখিনি দেখুৱাই যাম। আৰু এইখিনিতে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে নতুনকৈ, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি পেলাই মোক ছাপোৰ্ট কৰক, যাতে মোৰ চেনেলটো সোনকালে আগুৱাই যাব পাৰে। ভিডিঅ'টো চাই শেষত কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু ৰেচিপিটো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। নহৰু আচাৰ বনাবৰ কাৰণে মই ব্যৱহাৰ কৰা বস্তুকেইটা চাই লওঁ আহক। এয়া চাওক, মই 250 গ্ৰাম নহৰু লৈছিলোঁ, বাকলিটো ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু কিছুমান নহৰু ফুটবোৰ ডাঙৰ ডাঙৰ থাকে, গতিকে সেই ফুটবোৰ মই কাটি পেলাই এনেদৰে দুটুকু দুটুকু কৰি লৈছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী যদি সৰু ফুট হয় তেনেহ'লে নেকাটিলেও হয়, যদি অলপ ডাঙৰ হয় ফুটটো তেনেহ'লে এনেকৈ দুটুকুৰাকৈ সৰু সৰু কৰি ল'ব পাৰে। দুটুকুৰা মানে এয়া চাওক, মই নহৰুটো যে দুটুকুৰা মাজদি কৰা নাই, এনেকৈ দীঘলে দীঘলে এনেকৈ পিচ কৰি লৈছোঁ, তেতিয়া নহৰুটো দেখিবলৈও ভাল লাগে আচাৰখিনি। মছলাৰ বাবে এয়া মই লৈছোঁ চাওক, 2 চামুচ ডাঙৰ চামুচেৰে বগা সৰিয়হটো। বগা সৰিয়হৰ ঠাইত আপোনালোকে ৰঙা সৰিয়হটোও ব্যৱহাৰ কৰিব পাৰিব। 1 চামুচ লৈছোঁ মই মেথি। 2 চামুচ ডাঙৰ চামুচেৰে এয়া চপ লৈ লৈছোঁ। তাৰপিছত লৈছোঁ এয়া মই ডাঙৰ চামুচেৰে 2 চামুচ ৰঙা কাশ্মীৰী লাল মিৰ্চটো, এইটো ৰঙৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু এটা জলকীয়া গুড়ি লৈছোঁ, এইখিনি ঘৰতে মই পিচি ৰখা জলকীয়া গুড়ি হয়, জ্বলাৰ কাৰণে দিছোঁ। আপোনালোকে যদি অকণমান জ্বলা খাব বিচাৰে তেনেহ'লে এনেকৈ অকণমান জলকীয়া গুড়িটো দি দিব পাৰে। তাৰপিছত লৈছোঁ এয়া কেইটামান ক'লা জিৰা। এতিয়া প্ৰথমে এই 3টা মছলা অকণমান ভাজি ল'ম। আৰু লাগিব অকণমান ভিনেগাৰ, মোৰ ভিনেগাৰটো দেখুৱাবলৈ থাকি গ'ল। ভিনেগাৰ 2 চামুচ লৈছোঁ মই ডাঙৰ চামুচেৰে। কাৰণ ভিনেগাৰটো দিলে আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে আৰু আচাৰখিনিত অকণমান টেঙা টেঙা সোৱাদ এটাও আহিব। এতিয়া মই গেছতে পেন এখন পাতি লৈছোঁ। তাত মই প্ৰথমে মেথি গুটিকেইটা দি দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰাখিব। এইকেইটা অকণমান প্ৰথমতে লৰাই পেলাই ভাজি ল'ম। মেথিটো মই কমাই দিছোঁ, ব্যৱহাৰ কৰিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি পেলাই মছলাখিনি ভাজিব। মছলাখিনি বেছি ভাজিব নালাগে, ইয়াৰ জাষ্ট সেমেকা ভাৱটো গ'লেই হয়। এয়া চাওক, মেথিকেইটা 1 মিনিটমান সময় মই প্ৰথমতে ভাজি লৈছোঁ। তাৰপিছত ইয়াতে মই বগা সৰিয়হকেইটা দি দিছোঁ। এইকেইটাও অকণমান সময় ভাজি ল'ম। এয়া চাওক, অকণমান সময় ভজাৰ পিছত সৰিয়হকেইটা অকণমান ফুটি আহিবলৈ ধৰিছে। এতিয়া ইয়াতে মই চব গুটিখিনি দি দিছোঁ। এইকেইটা অকণমান ভাজি ল'ম। এনেকৈ ভাজি থাকোঁতে মছলাখিনিৰ পৰা এটা ধুনীয়া গোন্ধ আহিব। ইমানখিনি সময়লৈকে ভাজিলেই হৈ যায় মছলাখিনি। এয়া চাওক, 2 মিনিটমান সময় ভজাৰ পিছত মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি দিয়াৰ পিছতো আপোনালোকে অকণমান সময় এনেদৰে লৰাই থাকিব, কাৰণ পেনখন গৰম হৈ থাকে যে মছলাখিনি ধৰি যাব পাৰে তলৰ ফালৰ পৰা, তেতিয়া আচাৰখিনি খাবলৈ তিতিকি লাগিব পাৰে। এয়া চাওক, অকণমান সময় লৰাই আছোঁ মই। এতিয়া মছলাখিনি ঠাণ্ডা হোৱাৰ পিছত এখন মই প্লেটলৈ নমাই লৈছোঁ। এই মছলাখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত এইখিনি মিক্সিতে মই অকণমান দৰদৰীয়াকৈ পিচি ল'ম। এতিয়া একেখন পেনতে মই মিঠাতেল দি লৈছোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিব, ধোঁৱা ওলোৱালৈকে। চাওক, তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে গেছটো অফ কৰি দিব। মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰাৰ পিছত নহৰুখিনি ইয়াতে দি দিব। কথা মনত ৰাখিব যে গেছটো অফ কৰাৰ পিছতহে নহৰুখিনি তেলত দিব। গেছটো জ্বলাই পেলাই তেল গৰম হৈ থাকোঁতে নহৰুখিনি তেলত দিব নালাগে, নহ'লে নহৰুখিনি ফ্ৰাই হৈ যাবগৈ। এয়া চাওক, গেছটো অফ কৰাৰ পিছত মই নহৰুখিনি তেলতে দি দিছোঁ। এনেকৈ বনালে আচাৰটো সোনকালৰ পৰাই খাবৰ পৰা হৈ যায়। ক'লা জিৰাকেইটাও ইয়াতে দি দিছোঁ তেলতে। তাৰপিছতে মছলাখিনি যে মই গুড়ি কৰি লৈছিলোঁ মিক্সিত, এয়া চাওক, আধা পিচা কৰি লৈছোঁ। এয়া অকণমান দৰদৰীয়া হৈ আছে, একেবাৰে গুড়ি কৰি দিব নালাগে। এইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত ৰঙা জলকীয়া গুড়িখিনি দি দিছোঁ। এতিয়া জ্বলাখিনি দিছোঁ, জ্বলাটো আপোনালোকৰ সোৱাদ অনুসৰি দিব।
তাৰপিছত ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিব আপোনালোকে। মই নিমখটো উঠনি দেখুৱাবলৈ থাকি গ'ল, এয়া চাওক অলপ মই নিমখ দি দিছোঁ। এতিয়া এই গোটেইখিনি আপোনালোকে মছলাখিনিৰ লগত নহৰুখিনি ধুনীয়াকৈ মিক্স হোৱাকৈ লৰাই ল'ব এনেদৰে। ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। এতিয়া ইয়াতে দি দিছোঁ ভিনেগাৰ। ভিনেগাৰটো দিলে বহুদিনলৈ আচাৰখিনি ভাল হৈ থাকে আৰু অকণমান টেঙা টেঙাও লাগিব, আচাৰখিনি খাবলৈ ভাল লাগে তেতিয়া। আপোনালোকৰ যদি ভিনেগাৰ নাথাকে আপোনালোকৰ ওচৰত, তেনেহ'লে আপোনালোকে নেমু ৰসো দিব পাৰে ইয়াত। এয়া চাওক ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। এতিয়া মই আচাৰখিনি এটা বাউললৈ উলিয়াই ল'লোঁ এনেদৰে, ঠাণ্ডা হ'বলৈ দিম অলপ সময়ৰ কাৰণে। চাওক দেখিলেনে কিমান সহজতে মই নহৰু আচাৰখিনি বনালোঁ। এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছতে মই বটলত ভৰাই দিম। এয়া নহৰুটো আমাৰ শৰীৰৰ বাবে বহুতেই উপকাৰী হয়। ভাতৰ কাষত এনেদৰে অকণমান আচাৰ লৈ খাব পাৰে আপোনালোকে। আৰু কেঁচাই খাবলৈ সকলোৱে ভাল নাপায়, কিন্তু এনেদৰে যদি আচাৰ বনাই ৰাখে তেনেহ'লে অকণমান খাবলৈ আপোনালোকৰো মন যাব। এয়া চাওক কিমান সহজতে বনাব পাৰি নহৰু আচাৰটো। আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে শুকান কাঁচৰ বটল এটাত ভৰাই ৰাখিব আৰু 3 দিনমানলৈ ৰ'দত দি থাকিব। ৰ'দত দিওঁতে মন কৰিব যে আচাৰৰ বটলটোৰ খপটো একেবাৰে খুলিও নিদিব আৰু বন্ধ কৰিও নাৰাখিব। আচাৰৰ বটলটোৰ মুখত আপোনালোকে কটনৰ কাপোৰ এখন বান্ধি পেলাই ৰ'দত দিব। তেতিয়া আচাৰখিনি বহুদিনলৈ ভাল হৈ থাকিব। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া কথা থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টৰ যোগেৰে সুধিব পাৰে। আৰু নহৰু আচাৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে, নতুন হয় চেনেলটোত, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইললৈ সোনকালে যাব আৰু সোনকালে চাব পাৰিব। নহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।